আমাৰ এই বিশ্বখনত কিছুমান এনেকুৱা ধৰণৰ অঘটন ঘটি থাকে যিবোৰ হয়তো আপুনি ভাবিও নাপায় বা ভাবিবলৈ অসম্ভৱ হয়। তাৰে এনেকুৱা কিছুমান অঘটন আজি আমি এই ভিডিঅ'ত এটা সেই অঘটনৰ বিষয়ে জনাম, যিটো অঘটন ট্ৰেইনৰ অনলাইন টিকেট কাটোতে হৈছে। তো বন্ধুসকল, মোৰ ইউটিউব চেনেল এম সঞ্জীৱ আৰু মই সঞ্জীৱ। তো সকলোৱে যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু কাষত থকা ঘণ্টা বাটনটো দবাই যায়। আপোনালোকে যদি অনলাইন টিকেট কাটে তেনেহ'লে সাৱধান হওক আজিৰ পৰা। তো অনলাইন টিকেটত হয়তো আপুনি কেতিয়াবা ফেক টিকেটো পাব পাৰে, যিটো আপোনাৰ কাৰণে বহুত অসুবিধাদায়ক হ'ব পাৰে। হয়তো আপুনি গৈ থাকোঁতে আধা বাটৰ পৰা আপোনাক নমাই দিব পাৰে বা আপোনাক হয়তো লগাব বা ৰেলৱে জেলত সোমাই দিব পাৰে। তো ঠিক আছে বন্ধু বান্ধৱীসকল, আপোনালোকে এই ভিডিঅ'ত আজি এনেকুৱা এটা বিষয়ত জনাম, যিটো বিষয়ত ট্ৰেইনত ফেক টিকট কাটি এজন মানুহে আধা বাটত গৈ ট্ৰেইনৰ পৰা নামিব লগা হৈছিলে। তো আজি সেই ভিডিঅ'টো আমি আৰম্ভ কৰিম। তো এই ভিডিঅ'টো হৈছে এটা এনেকুৱা দুখৰ ভিডিঅ', যিটো হয়তো সমস্যাত আপুনি কেতিয়াবা ভুগিব পাৰে যদি আপুনি অনলাইন টিকট কাটে। ঠিক আছে, তেনেহ'লে আপুনি অনলাইন টিকট কাটিলে আপুনি টিকেটটো ভালদৰে চেক কৰিব, নহ'লে আপুনি ৰেলৱে কৰ্তৃপক্ষক এবাৰ ভালদৰে জনাই ল'ব। তো ঠিক আছে, আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেলত ভ্ৰমণ কৰি আপুনি ভাল পায় নেকি? যদি ভাল পায় তেন্তে এতিয়াৰে পৰা সাৱধান হওক আপুনি। ৰেলত ভ্ৰমণ কৰিবৰ বাবে অনলাইন যোগে কটা টিকট ভুৱা হ'ব পাৰে। এনে এক ঘটনা সংঘটিত হৈছে জামুগুৰি হাটত। ভুৱা ৰেলৰ টিকেটৰ বাবে মৃত্যু হোৱাৰ অভিযোগ দিল বাহাদুৰ লিম্বু নামৰ এজন ব্যক্তিৰ। চেন্নাইলৈ যোৱা দিল বাহাদুৰক ভুৱা টিকেটৰ বাবে ৰেলৰ পৰা নমাই দিছিল অন্ধ্ৰপ্ৰদেশত, আৰু তাৰ পিছতে মৃত্যু হৈছিল বৃদ্ধগৰাকীৰ। আৰু এই ভুৱা টিকেট বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল জামুগুৰি হাটৰ ফণিৰাজ লিম্বুৰ বিৰুদ্ধে। টিকেট ফেক টোটেলি টিকেট ট্ৰেইনৰ টিকেট আৰু ৰিজাৰ্ভেশ্যন টিকেট বুলি টিকেট কৰিছিলে। আজি মোৰ দেউতা স্বৰ্গীয় দিল বাহাদুৰ লিম্বু, এওঁ চেন্নাইলৈ বুলি টিকেট কৰিছিলে। টিকেটটো ফেক হোৱাৰ কাৰণে ৰিজাৰ্ভেশ্যন নহয়, ৱেইটিঙো নহয়, আৰু জেনেৰেলটো নপৰে কথা, টোটেলি কেঞ্চেল। টিটিয়ে নমাই দিছে, গৈছে তাৰপিছত গৈছে আপোনাৰ চেন্নাইলৈ বুলি গৈছিলে, অন্ধ্ৰপ্ৰদেশতে মানে অসুবিধাৰ কাৰণে আজি টিকেটটো কেঞ্চেল হোৱাৰ নামি যোৱাৰ কাৰণে হোল্ড কৰিব লগা হ'ল। তাৰপাছত জেনেৰেল ডবাত যাব লগা হ'ল অশেষ কষ্টৰ কাৰণে। আৰু যিদিন 3 দিনত পাব লাগিছিলে 6 দিন লাগিল, টোপনি খতি, তাৰপিছত অশেষ মানে ভোকত হয়, কষ্ট পোৱাৰ কাৰণে, গৰমৰ কাৰণে অশেষ তেওঁ নামি পৰিতে আৰু তেওঁ মানে প্ৰেছাৰিত হয় মানে অবাগত পৰি আৰু মৃত্যুমুখত মোৰ দেউতা পৰিল। ঘটনা পোহৰলৈ অহাৰ পাছতে 3বাৰকৈ আৰক্ষীক আবেদন কৰিছিল স্থানীয় ৰাইজে। আৰক্ষীয়েও কোনো ধৰণৰ তদন্ত নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে। সেয়ে তাৰ পাছতে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ। জামুগুৰি হাটৰ মঙলবৰীয়া বজাৰত এনেদৰে স্থানীয় ৰাইজে আবদ্ধ কৰি ৰাখিলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্পজিৎ শৰ্মা। আনহাতে উপস্থিত মহিলাই চেণ্ডেলৰ কোব সোধাই অভিযুক্ত ফণিৰাজ নেৱাৰক ভাঙি চুৰমাৰ কৰে ফণিৰাজৰ দোকান। যোনটো ঘটনা হ'ল নহয়, ইয়াৰ জিম্মেদাৰ পুরো ওসি আছে। আমি 3টা ইলেকশন দিলোঁ আহক বুলি, ই নাহিলে। কালি আহিছে যদিও তাৰ ঘৰত আহি চাই খাই গৈছে, সেইকাৰণে আজি আমি ওসিক ইয়াত আনিবলৈ এইটো ঘটনা কৰিছোঁ। অকণমান মাৰপিট কৰিলোঁ, আকৌ দোকানখন ভৰি দিলোঁ। এইটোৱে আজি এনেই মোৰ ফালেদি এইটো যিটো ঘটনা হ'ল নহয়, ফুল ওসি হয় জিম্মেদাৰ। আগতে আহিব লাগে না, কিয় নাহিল? আমি 3দিনমান গৰু ৰিকুৱেষ্ট কৰিছোঁ ইয়াত আহক বুলি, ইনকৰং কৰক, ই নাহে কিয়? তাত বহি থাকে। কালি আহিছে, ইয়াত আহিব লাগে। টিকেটটো ইয়াৰ পৰা কাটিছে না, তাৰ ঘৰৰ পৰা নাই, তাৰ ঘৰত বহি চাই খাই গৈছে। কি কথা এইটো? উল্লেখ্য যে পৰৱৰ্তী সময়ত বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষক উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। ব্যুৰো ৰিপৰ্ট, টাইম 8।